এই মুহূৰ্তত আপোনালোকক দিবলৈ ওলাইছো আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ওয়েলকাম টু মাই ফাৰ্ষ্ট ইনফৰমেশ্যন ইউটিউব চেনেল। আশা কৰো আপোনালোকৰ ভাল। যিসকল বন্ধু বান্ধৱীয়ে এই চেনেলত প্ৰথম ভিডিঅ' চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো। কোনো ধৰণৰ লটাৰী এতিয়া পাতিব নোৱাৰিব ৰাজ্যত। কোনেও লটাৰী অনুষ্ঠিত কৰিব নোৱাৰিব ৰাজ্যত। প্ৰশাসনৰ অনুমতি সাপেক্ষে হোক বা অনুমতি নোহোৱাকৈয়ে হোক লটাৰী অনুষ্ঠিত কৰা সম্পূৰ্ণৰূপে নিষিদ্ধ আৰু এই নিৰ্দেশনা জাৰি কৰিছে উচ্চ ন্যায়ালয়ে। অনলাইন হোক বা অফলাইন হোক ৰাজ্যত এতিয়া অনুষ্ঠিত কৰিব নোৱাৰিব। ৰাজ্যত নিষিদ্ধ সকলো ধৰণৰ লটাৰী। গুৱাহাটী উচ্চ ন্যায়ালয়ে নিষিদ্ধ কৰিলে লটাৰী। এসপ্তাহৰ ভিতৰত সকলো লটাৰী কমিটিৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ নিৰ্দেশনা। জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ লটাৰী বন্ধ কৰাৰ কঠোৰ নিৰ্দেশ। অফলাইন অথবা অনলাইন কোনো প্ৰক্ৰিয়াৰে পাতিব নোৱাৰিব লটাৰী। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। চাকৰি ল'বলৈ সাজু কৰক আপোনাৰ নথি পত্ৰ। ৰেল বিভাগত ওলাইছে হাজাৰ হাজাৰ চাকৰি। আবেদনৰ শেষ সময়সীমা হৈছে 13 অক্টোবৰ 2024। ৰেল বিভাগত ওলাইছে হাজাৰ হাজাৰ চাকৰি। নিবনুৱা যুৱক যুৱতীৰ বাবে চলি আছে আবেদন প্ৰক্ৰিয়া। চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে ভাল খবৰ। ৰেল বিভাগত খালী হৈছে 12,000 পদ। ৰেল বিভাগে জাৰি কৰিছে বিজ্ঞাপন। সাজু কৰক আপোনাৰ নথি পত্ৰ। 14 ছেপ্টেম্বৰৰ পৰা চলি আছে আবেদন। আবেদনৰ শেষ সীমা 13 অক্টোবৰ। 18 পৰা 36 বছৰ বয়সৰ ভিতৰত প্ৰাৰ্থীয়ে কৰিব লাগিব আবেদন। টিকট ছুপাৰভাইজাৰ, ষ্টেচন মাষ্টাৰ, জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট, টাইপিষ্ট, ছিনিয়ৰ ক্লাৰ্ক, টাইপিষ্ট, জুনিয়ৰ ক্লাৰ্কৰ বাবে খালী হৈছে পদ। আবেদন মাচুল 500 টকা। SC ST বিশেষভাৱে সক্ষম তৃতীয় লিংগৰ ব্যক্তিৰ বাবে আবেদন মাচুল 250 টকা। ৰেল বিভাগৰ অফিচিয়েল সাইটত জানিব পাৰিব সবিশেষ। পুনৰ গোলা বাৰুদৰ শব্দত কঁপি উঠিছে মধ্যপ্ৰাচ্য। ইৰাণৰ পিছত এইবাৰ হিজবুল্লাই ভয়ংকৰ আক্ৰমণ চলাইছে ইজৰাইলৰ ওপৰত আৰু হিজবুল্লাৰ ভয়ংকৰ আক্ৰমণত কেপ্টেইন সহ 8 গৰাকী IDF জোৱানৰ মৃত্যু হৈছে। ধ্বংস হৈছে ইখনৰ পিছত সিখন ট্ৰেক আৰু ইফালে ইৰাণৰ সমৰ্থনত থিয় দিছে মধ্যপ্ৰাচ্যৰ কেইবাখনো মুছলমান ৰাষ্ট্ৰই। ইৰাণৰ পিছত এইবাৰ হিজবুল্লাৰ আক্ৰমণ ইজৰাইলক। লেবাননত স্থল অভিযান চলাবলৈ গৈ বিপদত ইজৰাইল। IDFৰ এটা বাহিনীৰ ওপৰত অতৰ্কিতে আক্ৰমণ হিজবুল্লাৰ। দক্ষিণ লেবাননত চলা আক্ৰমণটোৰ কেপ্টেইন সহ 8 IDF জোৱান নিহত। ক্ষেপণাস্ত্ৰৰে হিজবুল্লাই ধ্বংস কৰিলে ইজৰাইলৰ 3খন ট্ৰেন। একে সময়তে ইজৰাইলৰ ভিতৰতো সন্ত্ৰাসবাদীৰ আক্ৰমণ। নিৰীহক জাফাৰ ৰাজপথত নিৰ্বিচাৰ গুলীবৰ্ষণত হতাশত প্ৰায় 20 জন। 8জন লোক নিহত হোৱাৰ বিপৰীতে আহত হৈছে কমেও 12 জন। ইফালে ইৰাণৰ আক্ৰমণৰ পিছত মধ্যপ্ৰাচ্যত উত্তেজনা ক্ৰমাৎ বৃদ্ধি। ইৰাণৰ সমৰ্থনত থিয় দিছে মধ্যপ্ৰাচ্যৰ কেইবাখনো মুছলমান ৰাষ্ট্ৰ। মঙলবাৰে নিশা ইৰাণে ইজৰাইল আক্ৰমণ কৰা ক্ষুণ্ণ আমেৰিকা। আমেৰিকাৰ সকিয়নিক ভূক্ষেপ নকৰি ইৰাণলৈ সমৰ্থন কেইবাখনো দেশৰ। তেল আভিভ আক্ৰমণক লৈ ইজৰাইলে হুংকাৰ দিছে ইৰাণক। তেল আভিভে জনাই দিলে আয়াতুল্লাহ আলী খামেনেইক ৰেহাই দিয়া নহ'ব। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে ভাল খবৰ। আকৌ চৰকাৰে দিব 2 লাখৰ পৰা 5 লাখ পৰ্যন্ত টকা। এই সন্দৰ্ভত পুনৰ চৰকাৰে প্ৰকাশ কৰিব বিজ্ঞাপন। কেনেকৈ চৰকাৰৰ পৰা 2 লাখ টকা লাভ কৰিব পাৰি চাওঁ আহক। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে ভাল খবৰ। আকৌ চৰকাৰে দিব 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত ধন। সোমবাৰে 25,000 উদ্যমী যুৱকে পাইছিল চৰকাৰী সাহায্য। প্ৰথম পৰ্যায়ৰ বাবে ধন লাভৰ পৰা বঞ্চিত হ'ল নেকি আপুনি? পুনৰ আবেদনৰ বাবে চৰকাৰে দিছে সোণালী সুযোগ। শীঘ্ৰে পুনৰ আৰম্ভ হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আবেদন। 5 অক্টোবৰত বিজ্ঞাপন প্ৰকাশ কৰা হ'ব দ্বিতীয় পৰ্যায়ৰ বাবে।
পুনৰ চৰকাৰে মুকলি কৰি দিব অনলাইন আবেদনৰ পৰ্টেল। এইবাৰ ৭৫,০০০ উদ্যমী যুৱকক চৰকাৰে দিব বিত্তীয় সাহায্য। মুঠ ২ লাখ টকাৰ ১ লাখ টকা ঘূৰাই দিব নালাগে চৰকাৰক। বাকী ১ লাখ টকা কিস্তি হিচাপত ঘূৰাই দিব লাগিব। উজনি অসমৰ ইটাভাটাত কাম কৰিবলৈ যোৱা মিয়া শ্ৰমিকক বাধা প্ৰদান আমছুৰ। বাছৰ পৰা নমাই আনিলে মিয়া শ্ৰমিকক আমছুৱে। নামনি অসমৰ মিয়াসকলক উজনিলৈ যাব নিদিয়ে। সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৱে। উজনি অসমৰ ইটাভাটাত কাম কৰিবলৈ যোৱা শ্ৰমিকক বাধা। গোৱালপাৰাৰ চিমলুতোলাৰ বজাৰত এই ঘটনা। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে বাছৰ পৰা নমালে শ্ৰমিকক। ঠিকাদাৰৰ নাম নজনা শ্ৰমিকসকলক কাম কৰিবলৈ যোৱাত আৰোপ কৰিলে বাধা। শ্ৰমিকসকলৰ নিৰাপত্তাৰ কথা চিন্তা কৰি এই সিদ্ধান্ত আমছুৰ।